हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल जितन भाली। आहक आज आमी किछुमान पुरानी कीर्तिचिह्न चाওঁ। बलक এইটো হৈছে ৰংঘৰ। এইটো আহোম ৰজাৰ দিনত বনোৱা ৰংঘৰ। এইটো ৰংঘৰৰ কিনাৰতে বনাই থৈছে দুটা গৰুৱে কাজিয়া লগা মূৰ্তি। এইটো কাৰেংঘৰ, বহুত ওখ। এইটো কাৰেংঘৰৰ তলত বনেৰে কলম দি বনাই থৈছে আহোম ৰজা প্লেচ। ওপৰৰ পৰা ভালকে দেখি এইটো আপোনালোকে দেখিছে তলাতল ঘৰ। এইটো তলাতল ঘৰৰ ভিতৰত যিহেতু এতিয়া চৰকাৰে বন্ধ কৰি থৈছে, এতিয়া সোমাই যাব নোৱাৰি। এইটো শিৱদৌল। ইয়াৰ ওপৰত এটা সোণৰে বনাই থোৱা কলচী আছে। এইটো ব্ৰিটিছ চৰকাৰে এইটো গুলিয়াই লৈ যাবলৈ চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। এইটো জয়দৌল। এইটো এতিয়া আৰু মেৰামতি কৰি আছে, পিছফালে বনাই আছে। এইটো জয়দৌলৰ ভিতৰত শিৱলিংগ, ইয়াত পূজা কৰে। এইটো বিশাল জয়সাগৰ পুখুৰী, জয়দৌলৰ পাৰতে আছে। এয়া ডাঙৰ ডাঙৰ বৰটোপ তলাতল ঘৰৰ সন্মুখত আছে। যিসকল শিৱসাগৰলৈ গৈছে তেওঁলোকে গম পাইছেই কিমান ভাল ভাল কীৰ্তিচিহ্ন আছে। আৰু যিসকল নাই যোৱা আপোনালোকে যাওক, চাই আহক কিমান ভাল। এতিয়া অৱশ্যে লকডাউন যাব নোৱাৰিব, পিছত লকডাউন খুলিলে এবাৰ চাই আহিব। আজিলৈ বাই বাই।